নমস্কাৰ নিউজ 24 অসমৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। সোমবাৰে কলম্বোত অনুষ্ঠিত এছিয়া কাপ 2023 ছুপাৰ 4 মেচত ভাৰতে পাকিস্তানক 228 ৰানত পৰাস্ত কৰে। বিৰাট কোহলি আৰু কেএল ৰাহুলে অপৰাজিত শতক অৰ্জন কৰাৰ বিপৰীতে কুলদীপ যাদৱে 5 উইকেট দখল কৰে। দেওবাৰে আৰম্ভ হোৱা মেচখন যদি বৰষুণৰ বাবে ৰিজাৰ্ভ ডেলৈ স্থানান্তৰিত হৈছিল, অৱশেষত ভাৰতে বেটৰ লগতে বলৰ সৈতে উচ্চ স্তৰৰ খেল প্ৰদৰ্শন কৰি এক ঐতিহাসিক জয়লাভ কৰিবলৈ সক্ষম হয়। সোমবাৰে 24.1 অভাৰত 2 উইকেটত 147 ৰান সংগ্ৰহ কৰি পুনৰ আৰম্ভ হোৱা মেচখনত কোহলি আৰু কেএল ৰাহুলে পাকিস্তানৰ বিৰুদ্ধে 50 অভাৰত 2 উইকেটত ৰান সংগ্ৰহ কৰে। বিৰাট কোহলিয়ে 94 বলত অপৰাজিত 122 ৰান সংগ্ৰহ কৰাৰ বিপৰীতে কেএল ৰাহুলে অপৰাজিত 111 ৰান সংগ্ৰহ কৰি পাকিস্তানৰ বাবে 365 ৰানৰ এক কঠিন লক্ষ্য বান্ধি দিয়ে। ইয়াৰ বিপৰীতে 8জন বেটাৰেৰে খেলপথাৰত নমা পাকিস্তানে 128 ৰানতে খেল সমাপ্ত কৰে। এই বৃহৎ জয়ৰ অন্তত এছিয়া কাপ 2023 ছুপাৰ 4 টেবুলত শীৰ্ষস্থানলৈ উন্নীত হয় ভাৰত। তেওঁলোকৰ ক্ৰেডিটত 2টা পইণ্ট আছে যদিও প্লাছ 4.560 চমৎকাৰ নেট ৰান ৰেট NRRে তেওঁলোকক নেতৃত্ব দিছে। আনহাতে পাকিস্তানে -1.892 NRR লৈ 3 নম্বৰ স্থানলৈ পিছুৱাই যায়। শ্ৰীলংকাই প্লাছ 0.420 NRRে দ্বিতীয় স্থানত থকাৰ বিপৰীতে বাংলাদেশ -0.749 NRRে 4টা দলৰ তালিকাত তলৰ স্থানত আছে। 94 বলত 122 ৰান সংগ্ৰহ কৰি প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰাৰ পিছত ৰান মেচিন বিৰাট কোহলিয়ে মঙলবাৰে খেলপথাৰলৈ ঘূৰি আহিবলৈ সাজু বুলি উল্লেখ কৰি লগতে কয় যে টেষ্ট ক্ৰিকেট খেলিলে তেওঁৰ সুস্থতাত সহায়ক হ'ব। আজি পুনৰ খেলপথাৰত শ্ৰীলংকাৰ সন্মুখীন হ'ব ভাৰত। বিয়লি 3 বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া খেলখন অনুষ্ঠিত হ'ব কলম্বোৰ প্ৰেমাদাসা ষ্টেডিয়ামত। অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।